নমস্কাৰ টেক প্ৰতিদিন আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপোনাৰ গেলেৰীটো 3D ডিজাইনত এক অতি সুন্দৰ ৰূপত সজাব পাৰে। অৰ্থাৎ আপোনাৰ ফটো গেলেৰীটো এক গতানুগতিক স্ক্ৰিনিঙৰ পৰিৱৰ্তে কিদৰে আপোনাৰ এক অতি সুন্দৰ ৰূপত এক 3D ডিজাইনৰ দৰে সজাব পাৰি এই বিষয়ে এই ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হ'ব। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ গেলেৰীটো 3D ডিজাইনৰ দৰে সজাবলৈ হ'লে আপুনি ইয়াত দেখা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব। এই এপ্লিকেশ্যনটো ক'ত পাব আপোনাক মই ভিডিঅ'টোৰ শেষত জনাই দিম, গতিকে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকক। এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰাৰ পাছত ইয়াত আটাইতকৈ এডভান্টেজ কথাটো সেইটোৱে যে এই এপ্লিকেশ্যনটোৰ ভিতৰত আপুনি কোনো ধৰণৰ ছেটিং কৰিব নালাগে। চাওক, মই এতিয়া এই এপ্লিকেশ্যনটো অ'পেন কৰিলোঁ। চাওক, লগে দেখা পাইছে মোৰ এই ফটো গেলেৰীটো। মোৰ ফটো গেলেৰীটোৰ ষ্টাইল আপুনি ডিজাইনটো এতিয়া নিশ্চয় দেখা পাইছে কি সুন্দৰ ৰূপত আছে। কেৱল সেইটো ৰূপতে নহ'ব, আপোনাৰ বহুতো ধৰণৰ মই আপোনাক ডিজাইন ইয়াত দেখাই দিম, যি দেখি আপুনি নিশ্চয় আকৰ্ষিত হ'ব। চাওক, মই এতিয়া মোৰ ফটো গেলেৰীটো চুৱাইপ কৰি আছোঁ। আপুনি নিশ্চয় দেখা পাইছে কিদৰে মোৰ চুৱাইপ কৰোঁতে ফটোবোৰ ধুনীয়াকৈ আপোনাৰ ৰাউণ্ড হৈ আছে। এতিয়া মই এই ফটো গেলেৰীটো বেলেগ ডিজাইনত চাবৰ বাবে মই ইয়াত দেখা এই কলাজ চিম্বলটোত ক্লিক কৰিম। চাওক, ইয়াত ক্লিক কৰাৰ লগে লগে বেলেগ হৈ গ'ল। এতিয়া আপুনি দেখা পাইছে মই এতিয়া চুৱাইপ কৰি আছোঁ। অথনি বেলেগ আছিলে, এতিয়া বেলেগ আপুনি দেখা পাইছে নিশ্চয়। ইয়াৰ পাছত আকৌ মই মোৰ ফটো গেলেৰীটো বেলেগ ডিজাইনত চাব হ'লে মই ইয়াত থকা এই কলাজটোত ক্লিক কৰিম। চাওক, ক্লিক কৰিলোঁ। এতিয়া আপুনি দেখা পাইছে ডিজাইনটো বেলেগ হৈ গ'ল। আপুনি নিশ্চয় দেখা পাইছে কেনেধৰণৰ এক ধুনীয়া স্ক্ৰিনিং হৈছে। মই মোৰ ফটোসমূহ চুৱাইপ কৰি আছোঁ আৰু খুব সুন্দৰকৈ 3Dৰ দৰে মোৰ এই গেলেৰীটো শ্ব' হৈ আছে। এনেদৰে চুৱাইপ কৰি মই মোৰ চাবলগীয়া ফটোখন মই উলিয়াই ল'ব পাৰি আৰু ফটোখন উলিয়াই লৈ মই যদি চাব বিচাৰোঁ তেন্তে এই ফটোখনত ক্লিক কৰিম। চাওক, এই ফটোখন মই চাব বিচাৰোঁ, গতিকে মই ইয়াত ক্লিক কৰিম। চাওক, ক্লিক কৰাৰ লগে লগে ফটোখন শ্ব' হ'ল। অৰ্থাৎ আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিলে এক বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি অনুভৱ কৰিব। এতিয়া মই আপোনাক দেখুৱাই দিম আৰু আপুনি পৰ্যায়ক্ৰমে চাই যাব যে এই এপ্লিকেশ্যনটোৰ ভিতৰত কি কি ধৰণৰ 3D ডিজাইন উপলব্ধ। মই ইয়াত আপোনাক পৰ্যায়ক্ৰমে দেখাই যাম, আপুনি চাই যাব। গতিকে আপুনি দেখা পালে এতিয়া কিদৰে 3D ডিজাইনত আপোনাৰ গেলেৰীটো শ্ব' হয়। আপুনি নিশ্চয় দেখা পালে। গতিকে আপুনি এই এপ্লিকেশ্যনটো যদি ডাউনলোড কৰিব বিচাৰে তেন্তে প্ৰথমে আমাৰ এই ভিডিঅ'টোৰ তলত দেখা ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপাছত আপুনি ভিডিঅ'টোৰ তলত আপুনি ডেছক্ৰিপশ্যন বক্সত যাব। ডেছক্ৰিপশ্যন বক্সত গ'লে আপুনি এটা এপ লিংক বুলি পাব। এই এপ লিংকটোত আপুনি ক্লিক কৰি ডাইৰেক্ট এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এতিয়া আপুনি বুজি পালে চাগে
গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু পৰামৰ্শ হিচাপে আপুনি আমাক কমেণ্ট কৰিব আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।